তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আই হোপ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। তো আমাৰ মানে দালাং হাইস্কুলত, মই যিখন স্কুলত পঢ়িছিলোঁ, সেই স্কুলৰ খেলপথাৰত এখন প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতা চলি আছে। মানে যোৱাকালিৰ পৰা চলিছিলে, অলৰেডি বহুত দলে অংশগ্ৰহণ কৰিলে। যোৱাকালি খেলো হৈ গ'ল। এটা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম, অকণমান খেলখন আপোনালোকক দেখাই দিম। দালাং নৱযুৱক কৃষ্টি সংঘৰ সৌজন্যত খেলখন পতা হৈছিলে, প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতা। আৰু খেলখনৰ প্ৰথম পুৰস্কাৰ ৰাখিছে 5,001 টকা, আৰু দ্বিতীয় পুৰস্কাৰ ৰাখিছিলে আপোনাৰ 3,001 টকাৰ দ্বিতীয় পুৰস্কাৰ ৰাখিছে। আৰু সেই খেলখনত যোনে যোনে খেলিবলৈ আহিছিলে, তাতে ভৰ্তি মাচুল জমা দিব লগা হৈছিলে আপোনাৰ 501 টকাৰ ভৰ্তি মাচুল জমা দি সেই খেলখন খেলিবলৈ পাইছে। তো যিয়ে নহওক, খেলখন বহুত দলে খেলিলে যোৱাকালি, আজিও খেলিব। তো আপোনালোকক অকণমান দেখাই দিম। মই বহুত দিন ফুটবল খেল চোৱা নাই, তো আজি চাম, আপোনালোককো দেখাম। তো ঘৰতে আছোঁ এতিয়া বৰ্তমান, দেখা পাইছে আপোনালোকে। ব্ৰেকফাষ্ট কৰি ল'লোঁ, ব্ৰেকফাষ্ট কৰি এতিয়া গৈ থাকিম খেল চাবৰ কাৰণে। তো বলক আপোনালোককো খেলৰ মাজলৈকে লৈ যাওঁ। তো গাইছ, এতিয়া খেলা চাবলৈ গৈ আছোঁ, তো আপোনালোককো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া আপোনালোকে দেখা পাইছে, মই গাড়ী লৈ গৈ আছোঁ, এতিয়া বাইক লৈ গৈ আছোঁ। তো আপোনালোকক খেলাখন দেখাম, আপোনালোকে খেলাখন চাই থাকিব মজাকৈ। বলক গাইজ, মই খেলপথাৰত আহি পালোঁ, আৰু আপোনালোকে এইফালে দেখা পাইছে দালাং নৱযুৱক কৃষ্টি সংঘৰ সৌজন্যত যিখন প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতা পতা হৈছিলে 24 আৰু 25 ছেপ্টেম্বৰ 2022। আৰু ইয়াতে প্ৰথম পুৰস্কাৰ ৰখা হৈছিলে 5,001 টকা, আৰু দ্বিতীয় পুৰস্কাৰ আছিলে 3,001 টকা। আৰু ইয়াৰে ভৰ্তি মাচুল আছিলে আপোনাৰ 501 টকা। বাকীখিনি চব কোচাৰে বুজাই দিব কেনেকৈ খেলখন অনুষ্ঠিত হ'ব। তো সকলোকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিল দেই ভাইহঁত, ভালকৈ খেলিবি। তো ইয়াতে গোটেইখিনি কথা বুজাই দি আছে, নিয়মবোৰ আৰু কেনেকৈ কি হ'ব। আৰু প্ৰতিটো দলতে সাতজনকৈ খেলুৱৈ থাকিব পাৰিব, 7জনতকৈ বেছি থাকিব নোৱাৰিব। আৰু খেলুৱৈসকলে বুট জোতা আৰু জাৰ্চি পিন্ধাটো বাধ্যতামূলক হয়। তো এতিয়া ফিল্ডত সকলোৱে নামি গৈছে, খেল জবৰদস্ত হ'ব। তো আপোনালোকে খেলখন চাই থাকক, মই দেখাবলৈ চেষ্টা কৰিম অকণমান। তো এইফালে আমাৰ খেলৰ পূৰা আপোনাৰ কমিটি বহি আছে, হিচাপ নিকাচ, নতুন দল আহি আছে, নাম এণ্ট্ৰি কৰি আছে। এতিয়ালৈকে ভাল সঁহাৰি পাইছোঁ ৰাইজৰ, বহুতখিনি আহিছে দল, এতিয়ালৈকে 20-22টা দল হৈ গ'ল। তো আপোনালোকে যিখন খেল দেখা পাই আছে, এই খেলখন বহুত বেছি ডাঙৰকৈ পতা হোৱা নাই, মানে আপোনাৰ সৰু ল'ৰাকেইটা মানে লগ হৈ এই খেলখন মানে অনুষ্ঠিত কৰিছে। তো যিকেইজনে এই খেলখন অনুষ্ঠিত কৰিছে, তো মোৰ ফালৰ পৰা ধন্যবাদ। তোমালোকে এনেকৈ খেলখন আৰু আগুৱাই লৈ গৈ থাকা, ভৱিষ্যত দিনত আৰু যাতে এই খেলখন ইয়াতকৈ আৰু বেছি ডাঙৰ হয় তাকে আশা কৰিম, যাতে আমাৰ দালাংগত আৰু বহুত দূৰৰ খেলৰ মানুহ আহি খেল চাবলৈ আহে। তো গাইজ, খেলা চাই আছোঁ, এতিয়া আপোনাৰ 4টা বাজি গ'ল। তো এনেকৈ খেলখন চাইছে, মজা লাগিছে। আৰু লগতে এই খেলখন উদ্বোধনী কৰিবৰ কাৰণে মাতিছিলে আপোনাৰ চাংচাৰী ৰূপকোঁৱৰ একাডেমীৰ ফিৰোজ ছাৰ, লগতে কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন বৰুৱা ছাৰ ডাঙৰীয়াকো আমন্ত্ৰণ জনোৱা হৈছিলে। তো আপোনালোকে দেখা পাইছে, ৰাইট চাইডে ধুনীয়াকৈ ইয়াতে বহি আছে আৰু খেল উপভোগ কৰিছে, লগতে আমাৰ গাঁৱৰ মানুহবিলাকো বহি আছে।